হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? এয়া আজিৰ কাৰণে মই লৈ লৈছোঁ মানিমুনি আৰু কণ আলু গুটি। মানিমুনিখিনি ধুনীয়াকৈ চাফা কৰি লৈ পেলাই আলুকেইটা ধুনীয়াকৈ ধুই মেলি এনেকৈ সৰু সৰুকৈ কাটি ল'ম। সেই আলুকেইটা অকণমান ডাঙৰকেইটা চাৰিফাল কৰি লৈ লৈছোঁ, অকণমান সৰুকেইটা দুফাল কৰি এনেকৈ লৈ সেইখিনি ধুনীয়াকৈ কাটি লৈ চাওক মানিমুনিখিনিও কাটি ল'লোঁ, আলুখিনিও এনেকৈ ধুনীয়াকৈ চাফা কৰি ল'লোঁ। তাৰপিছতে বাছ সেয়া কেৰাহীখন পাতি লৈ তাত দিলোঁ তেল গৰম হৈ যোৱাৰ পিছতে তাত পিঁয়াজ আৰু নহৰু কুটি লোৱা এনেকৈ ভাজি ল'ম। ভাজি লৈ তাতে দি দিম আকৌ কেইটামান জলকীয়া কাটি লোৱা। সেইখিনি অকণমান ধুনীয়াকৈ ভাজি লোৱাৰ পিছত জলকীয়াখিনি দি অকণমান দেৰি ভাজি তাত সৰু আলুকেইটা কাটি লোৱাকেইটা দি দিম। দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি যাবলৈ দিম। আলুখিনি 50% ভাজি যোৱাৰ পিছতে মই এইখিনিতে দি দিম নিমখ আৰু হালধি। সেইখিনি দি ধুনীয়াকৈ মিহলাই অকণ দেৰি ভাজি তাতে দি দিম কাটি লোৱা মানিমুনিখিনি। বছৰটোৰ প্ৰথম সাঁজ মানিমুনিৰ শাক পথাৰৰ পৰা উঠাই আনিছিলোঁ। মানিমুনি নোহোৱাই হৈ গৈছে, কোমল যে গোটেইখিনি। তাৰপিছত এইখিনি ভাজি হৈ যোৱাৰ পিছতে মই এইখিনি উঠাই ছাইড কৰি ৰাখিম। তাৰপিছত সেইখন কেৰাহীতে মই তেল অকণমান বাচি গৈছিলে, সেই তেলখিনিতে দি দিম পাঁচফোৰণ কেইটামান, শুকান জলকীয়া দুটা এনেকৈ ছিঙি পেলাই। তাৰপিছত সেইখিনি ভাজি লৈ তাতে দি দিম পিঁয়াজ এটা, সৰু পিঁয়াজ এটা কাটি লৈ দি পেলাই তাতে দিম মচুৰ দালি। ধুনীয়াকৈ ধুই চাফা কৰি ৰখা মচুৰ দালিখিনি দি আজি মচুৰ দালি বনাম। এইখিনি এনেকৈ দি তাতে নিমখ আৰু অকণমান হালধি দি মই অকণ দেৰি ভাজি লৈ তাত পানী দি দিম। এনেকৈ দাইলকণ বনালে খাবলৈ বহুতে সোৱাদ হয়। কুকাৰত চিটি মাৰি বনালে বৰ বেছি এটা সোৱাদটো অকণমান বেলেগ হয়, আৰু এনেকৈ বনালে সোৱাদখিনি বেলেগ হয়। এয়া তাতে মই দুটা বিলাহী দি দিছোঁ বইল হ'বলৈ। এইকেইটা মই বনাম বিলাহীৰ পিটিকা। এয়া দাইল সিজি গ'ল, লগে লগে মোৰ বিলাহী দুটাও সিজি গ'ল। তাৰপাছতে বিলাহীৰ পিটিকা বনাবলৈ মই এইফালে দি লৈছোঁ দুটা জলকীয়া পুৰি লৈছোঁ। দাইলখনত অকণমান ধনিয়া দি লওঁ। তাৰপাছতে এয়া চাওক জলকীয়া দুটা পুৰি লৈছোঁ, পিঁয়াজ অকণমান কাটি লৈছোঁ, ধনিয়া সৰু সৰুকৈ কুটি লোৱা আছে। জলকীয়া দুটা হাতেৰে মোহাৰি পিঁয়াজখিনি দি লৈ তাতে দি দিম নিমখ আৰু অকণমান কেঁচা তেল। এইখিনি দি পেলাই মই ধুনীয়াকৈ বিলাহীকেইটা এনেকৈ মোহাৰি ল'ম। চামুচ এখনেৰে এইখিনি গুড়ি কৰি ল'ম। এয়া ৰেডি হৈ গ'ল মোৰ বিলাহীৰ পিটিকা। আজিৰ সাজত মই এনেকৈ ধুনীয়াকৈ জুতি লগাই এখন খালোঁ। মানিমুনি কণ আলুৰ ভাজি, বিলাহীৰ পিটিকা হওক, চাটনি হওক, যি কয় আপোনালোকে। তাৰপিছত এয়া হ'ল মচুৰ দাইল। খাবলৈ ইমানেই সোৱাদ লাগিল, তাৰমানে মাছ মাংসৰ আৰু একোৱেই দৰকাৰ নপৰে। আজিলৈ আহিলোঁ, থেংক ইউ।